ৱেলকাম বেক টু হিপছ ইংলিছ। চ' বন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত এনেকুৱা এখন টপিকৰ ওপৰত ভিডিঅ' বনাই লৈ আহিছোঁ, য'ত আমি সকলোৰে সাধাৰণতে অলপ নহয় অলপ ভুল হয়। চ' আজিৰ ভিডিঅ'ত মই লিটেল আৰু ফিউ এই দুখন অৰ্ডাৰ সম্পৰ্কে কথা পাতিম। এই ভিডিঅ'টো শেষলৈকে দেখিলে আপোনালোকে লিটেল আৰু ফিউৰ ডাউটটো ক্লিয়াৰ কৰিব পাৰিব। সাধাৰণতে সকলোৰে সমস্যা হয়, যিসকল ইংৰাজী ভাষা নতুনকৈ আজিকালি শিকিব বিচাৰিছে সেইসকলৰ বাবে আৰু বেছি সমস্যা হয়। চ' আজি এ লিটেল আৰু এ ফিউ, দি লিটেল, দি ফিউ, লিটেল ফিউ এই বিষয় পুংখানুপুংখভাৱে আপোনালোকৰ সন্মুখত কথা পাতিম। চ' ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। চ' প্ৰথমত মই কথা পাতিম লিটেল, এ লিটেল আৰু দি লিটেল। চ' আমি মনত ৰাখিব লাগিব বন্ধুসকল, লিটেল, এ লিটেল আৰু দি লিটেল এই ৱৰ্ডবোৰ কেৱল মাত্ৰ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে ব্যৱহৃত হয়। নাউনৰ ওপৰত মই অলৰেডি এখন ভিডিঅ' আপলোড কৰিছোঁ, ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। আপোনালোকে নাউনৰ ডাউটটো আগত ক্লিয়াৰ কৰি লোৱা, তাৰপিছত এই ভিডিঅ'টো চালে আপোনালোকৰ বাবে ভিডিঅ'টো হেল্পফুল হ'ব। চ' বন্ধুসকল, আমি জানিব লাগিব লিটেল, এ লিটেল আৰু দি লিটেল এই ৱৰ্ডবোৰ কেৱল মাত্ৰ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। লিটেলটো আমি প্ৰায় নাই অৰ্থত ব্যৱহাৰ কৰোঁ, একেবাৰে নথকা অৰ্থত আমি লিটেল ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, আই হেভ লিটেল ৱাটাৰ টু গিভ ইউ। মোৰ হাতত তোমাক দিয়াৰ বাবে অকণমান পানী আছে। আই হেভ লিটেল থিং টু এক্সপ্লেইন। মোৰ এটা বিষয় অলপ ব্যাখ্যা কৰিব লগা আছে। এতিয়া আমি কথা পাতিম এ লিটেল, কম পৰিমাণে আছে কিন্তু যথেষ্ট নহয় অৰ্থত ব্যৱহাৰ হয়। লিটেলতকৈ অলপমান বেছি। ফৰ এক্সাম্পল, আই হেভ এ লিটেল থিং টু ডিছক্ৰাইব ইন ফ্ৰণ্ট অফ ইউ। মোৰ অলপ কিবা কিবি আপোনালোকৰ সন্মুখত ব্যাখ্যা কৰিব লগা আছে। আই হেভ এ লিটেল এডভাইচ ফৰ ইউ। মোৰ অলপ উপদেশ বা পৰামৰ্শ আছে তোমাৰ বাবে। এতিয়া আমি কথা পাতিম দি লিটেল, কিছুমান আছে, নিৰ্দিষ্ট পৰিমাণ, যিখিনি আছে সেইখিনি, অলপমান কিবা কিবি আছে। ফৰ এক্সাম্পল, দ্য লিটেল মমেণ্ট ডেট আই হেভ আই উইল স্পেণ্ড উইথ ইউ। মোৰ হাতত যিখিনি সময় আছে সেইখিনি মই তোমাৰ লগতে অতিবাহিত কৰিম বা তোমাৰ লগতে কটাম। লাষ্ট এক্সাম্পল, লিটেল, এ লিটেল, দি লিটেল সকলোবোৰ ধৰি। দেয়াৰ ৱাজ লিটেল মিল্ক ইন দ্য ডায়েৰী, চ' আই হেড কাম বেক উইদাউট ইট, হেন্স মাই ৱাইফ হেড টু মেনেজ উইথ এ লিটেল মিল্ক। That she had saved the little milk yesterday. দুগ্ধশালত অকণো গাখীৰ নাছিল, সেয়েহে মই গাখীৰ অবিহনে ঘূৰি আহিলোঁ। গতিকে মোৰ পত্নীয়ে সামান্য পৰিমাণৰ গাখীৰেৰে চলিব লগা হ'ল। তেওঁ সেই গাখীৰখিনি যোৱাকালি সাঁচি থৈছিল। বুজিব পাৰিছেনে বন্ধুসকল? আকৌ কৈ আছোঁ। There was little milk in the dairy. দুগ্ধশালত অকণো গাখীৰ নাছিল। So I had come back without it. সেয়েহে মই গাখীৰ অবিহনে ঘূৰি আহিলোঁ। হেন্স মাই ৱাইফ হেড টু মেনেজ উইথ এ লিটেল মিল্ক। গতিকে মোৰ পত্নীয়ে সামান্য পৰিমাণৰ গাখীৰেৰে চলিব লগা হ'ল। ডেট শ্বি হেড ছেভড দি লিটেল মিল্ক য়েষ্টাৰডে। তাই সেই গাখীৰখিনি যোৱাকালিতে সাঁচি থৈছিল। এতিয়া মই কথা পাতিম ফিউ, এ ফিউ আৰু দি ফিউ। মনত ৰাখিব বন্ধুসকল, এই ৱৰ্ডবোৰ কেৱল মাত্ৰ কাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। ফিউ প্ৰায় নথকা অৰ্থতহে ব্যৱহাৰ হয়। ফৰ এক্সাম্পল, ফিউ গেষ্ট কেম, হেন্স দ্য মিটিং হেড টু বি পোষ্টপন্ড। একেবাৰে কম অতিথি অহাৰ বাবে সভাখন স্থগিত কৰিব লগা হ'ল। আই হেভ ফিউ ফ্ৰেণ্ডছ ইন দি চিটি। এই চহৰখনত মোৰ বন্ধু বান্ধৱী নায়েই। এতিয়া আমি কথা পাতিম এ ফিউ, কম পৰিমাণ থকাৰ ক্ষেত্ৰত আমি এ ফিউ ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, ইন স্পাইট অফ বন্ধ, এ ফিউ গেষ্ট কেম। বন্ধৰ কাৰণে মাত্ৰ কেইজনমান অতিথিহে আহিছে। আই হেভ এ ফিউ ফ্ৰেণ্ডছ ইন দিছ চিটি। এই চহৰখনত মোৰ কেইজনমান বন্ধু বান্ধৱী আছে। এতিয়া মই কথা পাতিম দি ফিউ, কিছু পৰিমাণ থকাৰ ক্ষেত্ৰত আমি দি ফিউ ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, উই হেড টু ষ্টাৰ্ট দ্য মিটিং উইথ দ্য ফিউ গেষ্ট হু কেম। যিকেইজন অতিথি আহিছিল সেইকেইজনৰ দ্বাৰাই
সভাখন আৰম্ভ কৰিব লাগিব। The few friends I had in this city left last week. এই চহৰত মোৰ যিকেইজন বন্ধু বান্ধৱী আছিল তেওঁলোকে যোৱা সপ্তাহত ইয়াৰ পৰা গুচি গ'ল। সো বন্ধুসকল আপোনালোকে নিশ্চয় এই এপিসোডৰ পৰা নিজৰ কিবা ডাউট কমপ্লিট কৰিবলৈ সক্ষম হৈছে বুলি মই আশা কৰোঁ। সো আমি মনত ৰাখিব লাগিব বন্ধুসকল যে লিটল এ লিটল দি লিটল এইবোৰ আমি আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। এইবোৰৰ লগত যিবোৰ আমি এক্সাম্পল আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ সকলোবোৰ এক্সাম্পল মই আনকাউণ্টেবল নাউনৰ সৈতে দিছোঁ আপোনালোকে দেখিব পাৰা। আপোনালোকে নিশ্চয় জানা যিবোৰ আমি গুণিব নোৱাৰোঁ সেইবোৰক আনকাউণ্টেবল নাউন বুলি কোৱা হয় আৰু কাউণ্টেবল আৰু সকলোবোৰ নাউনৰ বিষয়ে এখন ভিডিঅ' বনাই মই আপলোড কৰিছোঁ। ভিডিঅ'টো চাই কাউণ্টেবল আৰু আনকাউণ্টেবলৰ ডাউটটো কমপ্লিট কৰিব। লগতে সকলোবোৰ নাউনৰ সমস্যাটো সমাধান কৰি লওক ভিডিঅ'টো চাই। আৰু ফিউ এ ফিউ দি ফিউ এইবোৰ আমি কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে। সো মই এই ৱৰ্ডবোৰৰ লগত যিবোৰ উদাহৰণ এক্সাম্পল দিছোঁ আপোনালোকৰ সন্মুখত সকলোবোৰ এক্সাম্পলতে আপোনালোকে দেখিব পাৰিব ইয়াত কাউণ্টেবল নাউন ব্যৱহাৰ কৰিছোঁ। গেষ্ট ইউজ কৰিছোঁ, অতিথি আমি গণিব পাৰোঁ। ফ্ৰেণ্ডৰ কথা কৈছোঁ, বন্ধু আমি গণিব পাৰোঁ। সো বন্ধুসকল লিটল আৰু ফিউৰ লগত কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন ভালদৰে বহুৱাই এইখনকৈ চেণ্টেন্স বনাই কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু আজিৰ ভিডিঅ'টো ইমানতেই শেষ।